হাই মাই ডিয়াৰ ফ্ৰেণ্ড, সকলোকে স্বাগতম জনাইছোঁ আৰু এটি নতুন ভিডিঅ'লৈ। আশা কৰোঁ নিশ্চয় ভালে আছে। গুৱাহাটী হাইকোৰ্টত খালী হোৱা কিছু পদৰ বিষয়ে আমি আজি আলোচনা কৰিম। বলক পদকেইটা কি ক'ত কেনেকৈ এপ্লাই কৰিব লাগিব সকলোবোৰ জানিব কাৰণে আমাৰ ভিডিঅ'টো অৱশ্যই প্ৰথমৰ পৰা শেষলৈ চাই থাকিব বুলি আশা থাকিল। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এডভাৰটাইজমেণ্টৰ প্ৰথমৰ পৰা যদি আমি চাব যাওঁ, আপোনালোকে দেখা পাইছে ইয়াতে যে এডভাৰটাইজমেণ্টটো যোৱাকালি ওলাইছে 31 মাৰ্চ 2021 তাৰিখে, আৰু ইয়াৰ এপ্লাইৰ যিটো ডেট আৰম্ভ হ'ব 3 এপ্ৰিল তাৰিখৰ পৰা আৰম্ভ হ'ব, আৰু ইয়াৰ লাষ্ট ডেটটো হ'ল আপোনাৰ 17 এপ্ৰিল তাৰিখে। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। যেতিয়া লিংকটো দিব, লিংকটো অহাৰ লগে লগে মই আপোনালোকক জনাই দিম। মানে মই যেতিয়া লিংকটো এক্টিভ কৰিম তেতিয়ালৈকে আপোনালোকে নটিফিকেশ্যন পাই যাব। চ' চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব পাৰে। পদকেইটা হ'ল LDA আৰু কপিষ্ট পদ হয়। পদকেইটাৰ কাৰণে চেলাৰি দিছে আপোনাৰ 14,000 টকাৰ পৰা 60,500 টকালৈ, প্লাছ গ্ৰেড পে 6,200 টকা। পদকেইটা বহুতকেইটা পদ হয়। যদি আপুনি হোজাইত চাই 17টা LDA আছে, আৰু কপিষ্টত আছে 6টা, আৰু চৰাইদেউতো যদি চাই আপোনাৰ LDত আছে 23টা, আৰু কপিষ্টত আছে 7টা, আৰু চাউথ শালমাৰাতো আছে আপোনাৰ LDত আছে 20টা, আৰু কপিষ্টত আছে 7টা। আপুনি গোটেই অসমৰ মানুহে এপ্লাই কৰিব পাৰিব। মানে পষ্টিংকেইটা হোজাই, চৰাইদেউ, চাউথ শালমাৰা হ'ব। গুৱাহাটী হাইকোৰ্টৰ আণ্ডাৰত হয়, আৰু ৰিজাৰ্ভেশ্যন অনুযায়ী সকলো শ্ৰেণীৰ ST ST বা আপোনাৰ OBC MOBC সকল PW সকল তেনেকুৱাকৈ ৰিজাৰ্ভেশ্যন অনুযায়ী চিষ্টেম পদকেইটা ভাগ কৰা আছে। পদকেইটাৰ কাৰণে আপোনাৰ কোৱালিফিকেশ্যন দিছে। আপুনি ডিগ্ৰী পাছ কৰা হ'লে পদকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব। প্লাছ আপোনাৰ 3 মান্থৰ কম্পিউটাৰ ডিপ্ল'মা থকা হ'লেও পদটোত এপ্লাই কৰিব পাৰিব। আৰু আমাৰ যিটো অসমীয়া লেংগুৱেজ আছে, নিশ্চয় অসমীয়া লেংগুৱেজ জানেই আপোনালোকে, এছামিছ লেংগুৱেজ, প্লাছ আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যিটো চাৰ্টিফিকেট আছে, সেই চাৰ্টিফিকেটখন লাগিব। এটাত এপ্লাই কৰাৰ কাৰণে বয়স দিছে আপোনাৰ আনৰিজাৰ্ভেশ্যন কেণ্ডিডেটসকলে, মানে জেনেৰেল কেণ্ডিডেটসকলে 18 পৰা 40 বছৰৰ ভিতৰত হ'লে এপ্লাই কৰিব পাৰিব। OBC MOBC সকলে 18 পৰা 43 বছৰ হ'লেও পদটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। SC আৰু ST সকলে 18 পৰা 45 বছৰ হ'লেও পদটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু PWD অৰ্থাৎ হেণ্ডিকেপ ফ্ৰেণ্ডসকলৰ কাৰণে 18 পৰা 50 বছৰৰ ভিতৰত হ'লেও পদটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। পদকেইটাৰ কাৰণে নিশ্চয় আপোনাৰ ৰাইটেন এক্সাম দিব লাগিব। ৰাইটেন এক্সাম দিয়াৰ কাৰণে যিটো চিলেবাছ দিছে, তেওঁলোকে চিলেবাছটো ঠিক এনেকুৱা ধৰণৰ জেনেৰেল ইংলিছত আপোনাৰ 50 মাৰ্ক হ'ব, জেনেৰেল নলেজত হ'ব আপোনাৰ উইথ কম্পিউটাৰৰ হয়তো 30 মাৰ্ক, আৰু প্লাছ জেনেৰেল এটিটিউড আছে আপোনাৰ 20 মাৰ্ক, আৰু অসমীয়া ভাষাৰ ওপৰত আহিব 20 মাৰ্ক। আপুনি 40% মাৰ্ক পালে পদটোৰ কাৰণে আপুনি যোগ্যতা মানে কোৱালিফাই হৈ যাব। হাউ টু এপ্লাই, কেনেকৈ এপ্লাই কৰিব, ইয়াতে যিটো www.guwahati-highcourtonline.gov.in যিটো এটা ৱেবছাইট দি দিছে, এই ৱেবছাইটত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু লিংকটো অহাৰ লগে লগে, যিহেতু অহা নাই 3 তাৰিখে লিংকটো আহিব, লিংকটো অহাৰ লগে লগে মই আপোনালোকক জনাই দিম। আপোনালোকে নটিফিকেশ্যন পাই যাব। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা থাকে তেতিয়াহ'লে আপোনালোকে নিশ্চয় বৰ ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব। এডভাৰটাইজমেণ্টটোত এটা বেয়া খবৰ দিছে। বেয়া খবৰটো এইটোৱে যে আপোনালোকে এপ্লাই এটা ফিজ দিব লাগিব এক্সামৰ কাৰণে। SC আৰু ST সকলে 150 টকা, আৰু বাকী কেণ্ডিডেটসকলে 300 টকা এটা ফিজ দিব লাগিব। আপোনালোকে নিজে মোবাইলত এপ্লাই কৰিব পাৰিব। মোবাইলৰ জৰিয়তে এপ্লাই কৰি আপোনালোকে ATMৰ মাধ্যমেদি টকাটো দিব পাৰিব। চব ভিডিঅ'টো এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰা নকৰা অৱশ্যই আপোনাৰ কথা। যদি কিবা প্ৰব্লেম হয় বুজাত অৱশ্যই কমেণ্ট কৰি জনাব, মই চেষ্টা কৰিম আপোনালোকৰ সমস্যাৰ সমাধান কৰাৰ কাৰণে। এনেকুৱা ধৰণৰ শিক্ষা আৰু চাকৰি বিষয়ক নিত্য নতুন খবৰৰ কাৰণে আমাৰ চেনেলটো অৱশ্যই ছাবস্ক্ৰাইব কৰি থৈ দিব পাৰে। ভালে থাকক, ধন্যবাদ। ভিডিঅ'টো চোৱাৰ কাৰণে আকৌ এবাৰ ধন্যবাদ। আজিলৈ সামৰিছোঁ, আকৌ দেখা হ'ব নতুন এটি ভিডিঅ'লৈ। হাই মাই ডিয়াৰ ফ্ৰেণ্ড, ছ' নাইট।